নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজিৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আমি শিক্ষা বিভাগৰ ফালৰ পৰা এটা অতি ভাল খবৰ পাবলৈ সক্ষম হৈছোঁ। আৰু খবৰটো হৈছে যে অহা 30 মে'ৰ ভিতৰত আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। তেন্তে বলক চাওঁ আজি নোটিছখনত কি লিখা আছে। চাওক বন্ধু বান্ধৱীসকল, এই নোটিছখন আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু তাত এখন মিটিং হৈছিলে 20 এপ্ৰিল তাৰিখে আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ ছেক্ৰেটাৰী ছেকেণ্ডাৰী এডুকেশ্যন। এইটো ছেকেণ্ডাৰী এডুকেশ্যনৰ হয়, এলিমেণ্টাৰী এডুকেশ্যনৰ নহয়। আৰু তাত চাওক এটা বস্তু উল্লেখ কৰিছে নোটিছখনত, যিহেতু একশ্যন প্লেনটো কি আছে। চাওক বন্ধু বান্ধৱীসকলে 1 নম্বৰটো লিখা আছে যে ৰিক্ৰুটমেণ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ। আৰু বৰ্তমান প্ৰেজেণ্ট ষ্টেটাছটো ইয়াত লিখিছে যে প্ৰেজেণ্ট ষ্টেটাছ লিখিছে ৰিগাৰ্ডিং পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ 12 provisional list and graduate teacher 13 provisional list are published। চাওক বন্ধু বান্ধৱীসকল, ইয়াত কৈছে যিটো আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে আৰু গ্ৰেজুৱেট টিচাৰ আছে সেইসকলৰ ইতিমধ্যে 12-13টাকৈ মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু সেইটো কথা কোৱা হৈছে। আৰু তাত লিখা আছে একশ্যন টু বি টেকেন। তাত লিখিছে ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম টু কমপ্লিট দ্য প্ৰচেছ এজ পাৰ টাইমলাইন ফিক্স। চাওক বন্ধু বান্ধৱীসকল, আৰু টাইমলাইনটো কি লিখা আছে, টাইমলাইন লিখা আছে উইদিন 13 মে 2022। হয় বন্ধু বান্ধৱীসকল, 30 মে'ৰ আগতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ টাইমলাইন আছিলে। আৰু এই টাইমলাইনৰ ভিতৰতে আমাৰ যিটো আপোনাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ যিটো আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু PGT আৰু GT যিটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব। তো বন্ধু বান্ধৱীসকল, যিসকলৰ নাম আহিছে সেইসকলে অপেক্ষা কৰক, উইদিন মে'ৰ ভিতৰত আপোনালোকে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজি আমাৰ এইটো নিউজ আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, জয় অসম।